हेलो दोस्तों मोर चैनल आपलोक नमस्कार। आपुनी हयतो यूट्यूब चैनल खुलिছে সেই কাৰণত आपुनी यूट्यूब चैनल থাম্বনেল सेट কৰি আছে কিন্তু থাম্বনেল सेट কৰাত মানে যেটো सेट কৰিছে সেইটোত মানে ভিউজ হ'ব পৰা নাই, ভিউজ না হৈ আছে। তেনেহলে आपुनी এটা কাম কৰক, आपुनी সেই থাম্বনেলটো ডাঙৰ ক্ৰিয়েটৰ যেনেকৈ থাম্বনেল सेट কৰে তেনেকৈ আপুনি থাম্বনেল सेट কৰিলে আপোনাৰ ভিউজ অবশ্যই হ'ব পাৰে। সেইকাৰণে আজিৰ ভিডিঅ'টো বলক ষ্টাৰ্ট কৰোঁ। তো ভিডিঅ'টো আগতে মই এটা কথা কম, সেইটো কথা হ'ল যে আপুনি যদি ইউটিউব চেনেল খুলিছে তেনেহলে আপুনি তিনিটা এপ আপোনাৰ মোবাইলত অবশ্যই ডাউনলোড কৰিব লাগিব। এপ তিনিটা হ'ল আপুনি প্ৰথমত পিক্সাৰ আৰ্ট এ চাব, মোৰ তলত দিয়া আছে পিক্সাৰ আৰ্ট, এইটো হয় কোনত, এইটো হয় পিক্সাৰ আৰ্ট। এই ডাউনলোড কৰিব ইউটিউবত গৈ কেনে, আমি চিম্পল দেখাই আছোঁ। আৰু এটা হ'ল পিক্সেল লেব, তলত দেখি আছে আপুনি কাইন মাষ্টাৰ পিক্সেল লেব, ইয়াত দেখি আছে পিক্সেল লেব। এইটো ডাউনলোড কৰিব প্লে ষ্টৰৰ পৰা। তো আপুনি প্ৰথমতে এইটো পিক্সেল লেব আপুনি প্লে ষ্টৰত ডাউনলোড কৰিব। প্লে ষ্টৰ যাই কেনে পিক্সেল লেব এইটো আছে পিক্সেল লেব। মোৰ আগতেই কি কৰা আছিল, ইনষ্টল কৰা আছিল, আপডেট দিছে, মই আপডেটটো ভিজিট কৰিম। এতিয়া আপোনালোকক ভিডিঅ'টো বা কেনেকৈ থাম্বনেল ভালকৈ বনায় সেইটো শিকাই দিম। আপুনি পিক্সেল লেবটো খুলিব, ইয়াত চাব তলত দিয়া আছে ডিফল্ট থিম, মানে আপুনি মানে পিছত যেটো কি ভাল পায় সেইটো লগাব। আপুনি চাব এইটো লগাব পাৰে, এইটো লগাব পাৰে, এইটো লগাব পাৰে, এইটো লগাব পাৰে, এইটো লগাব পাৰে আৰু বেলেগ। তেনেহ'লে মোৰ এটা পাৰফেক্টটো হ'ল ডিফল্টটো, নহ'লে 3D টেক্সটো ভাল, মই ডিফল্টটো বেছিকৈ লওঁ। তেনেহ'লে মই ফাৰ্ষ্টত আপোনালোকে কি কৰিব, আপোনালোকে ইয়াত কোনো ভিডিঅ' সেট কৰি কোনো ফটো সেট কৰিব নেকি? আপুনি যদি ফটো সেট কৰিব পাৰে তেনেহ'লে ওপৰত প্লাছ চিনত ক্লিক কৰিব। প্লাছ চিনত ক্লিক কৰি কেনে আপুনি ফৰম গিলাৰীৰ পৰা আপুনি যিটো সেট কৰিব পাৰে সেইটো হ'ব। সাপোজ মই এটা আপুনি তলত দিয়া প্লাছ চিনত মাৰিব, প্লাছ চিনত মাৰি কেনে আপুনি আপোনাৰ যিটো ফটো দিব বিচাৰে মই এইটো ফটো দিব বিচাৰোঁ। আপুনি তলত কেঁচিৰ নিচিনা কাট আউট এইটো মাৰিব, মাৰি কিনে আপুনি কি কৰিব, তলত দিয়া আউটলাইনটো ক্লিক কৰিব। ক্লিক কৰি কিনে আপুনি চাপোজ ধৰিব এইটো আপুনি ডাঙৰ কৰিব পাৰে, সৰু কৰিব পাৰে। মানে মই এনেকৈ কৰি আছোঁ, এইটো মানে অলপ কৰিলে হ'ল, অলপ মানে বেকাকৈ গ'লে একো নহয়, পিছত মোবাইলে ঠিক কৰি দিব। ধৰি আছোঁ মই এনেকৈ, তেতিয়া ওপৰত দিয়া মানে
বেক চিনৰ নিচিনা তীৰৰ নিচিনা চিনটোত মাৰি দিব। এতিয়া আপুনি যদি আকৌ মানে ৰংটো ভালকৈ দিব বিচাৰে তালে ৰেষ্টৰ মানে কলমৰ নিচিনা তাত মাৰিব, মাৰি কেনে ইয়াত ভালকৈ দিব, লগাব পাৰে। লগাই কেনে আপুনি লগালে ভাল কৰি লগাই আপুনি যদি কোনো জেগাত মানে ৰংটো বেছি ভৰিছে বা অলপ ফাঁকত ভৰিছে তেনেহ'লে তলত দিয়া মোবাইলৰ চিন নিচিনা ইয়াত মাৰিব, মাৰি কেনে আপুনি চাব এই যে মিছাই আছে। এতিয়া শেপটো মাৰি দিয়ক। শেপ মৰাৰ পিছত এতিয়া দেখো আপুনি পিছত ওপৰত দিয়া কৰ্নাৰত দিয়া এইটো মানে শেপৰ নিচিনা ইয়াত মাৰি দিব ওপৰত। এতিয়া শেপ কৰিব, আপুনি তলত শেপ অপশ্যনত দিয়া আছে, শেপ কৰিব। আপুনি গিলাৰীত দি যাব পাৰে, গিলাৰী মাৰিব, আপুনি কিন্তু ডান মাৰিব। এতিয়া হৈ গ'ল। এতিয়া আপুনি তলত মাজত মাৰি কেনে বেক কৰিব, বেক কৰি আছে। এতিয়া বলক পেক্সিল লগত যাওঁ, পেক্সিল লগত যাই কেনে আপুনি আপোনাৰ প্লাছ চিনত মাৰিব, প্লাছ চিনত মাৰি আপুনি ফৰ্ম গিলাৰী এইটো মাৰিব। দেখি আছে মই ভালকৈ মৰা নাই, ওপৰত মানে বেয়া হৈ আছে। এতিয়া আপুনি ভালকৈ লগাই দিয়ক। এতিয়া আপুনি কি লিখিব? মই লিখি আছোঁ ইয়াত তলত এড মাৰিব, মাৰি কেনে তলত মানে কলমৰ নিচিনা এডিটত মাৰিব, মাৰি কেনে আপুনি যদি এছামিছ লিখিব পাৰে, অসমীয়া লিখিব পাৰে, তেনেহ'লে কি কৰিব? ইয়াত মাৰি কেনে তলত দিয়া ছেটিঙত মাৰিব, ছেটিঙত মাৰি কেনে লেংগুৱেজ এণ্ড টাইপছ ইয়াত মাৰিব, তলত লিখা আছে মেনেজ ইনপুট লেংগুৱেজ ইয়াত মাৰিব, মাৰি কেনে তলত আপুনি যদি অসমীয়া দিব বিচাৰে তলত দেখো অসমীয়া লিখা আছে, ওপৰত আপুনি ইংলিছটো অফ কৰি দিব, বেক কৰি বেকত আহিব, আহি কেনে ইয়াত মাৰিব। মই লিখি আছোঁ আপুনি ভালকৈ শিকিব পাৰে। এতিয়া টিপ মানে এইফালে এতিয়া চাব, এইটো মাৰি কেনে আপুনি আকৌ ছেটিং আনিব, আনি কেনে লেংগুৱেজত মাৰিব, মানে মেনেজ ইনপুট লেংগুৱেজ মাৰিব। পিছত আপুনি ইংলিছত অন কৰিব, পিছত অসমীয়াটো অফ কৰিব, কৰি কেনে বেগত যাব, ইয়াত লিখিব থাম্বনেইল, থাম্বনেইল। আপুনি ভালকৈ থাম্বনেইল ছেভ আপুনি ভালকৈ থাম্বনেইল মেক কৰক। আপুনি আকৌ অসমীয়া লিখিব পাৰে, মই অসমীয়া দি আছোঁ, ষ্টপ কৰিব। আপুনি ভালকৈ থাম্বনেইল মেক কৰিব। ভালকৈ থাম্বনেইল মেক কৰিব। আকৌ
সেটিকত মাৰি কেনে ভাষাটো চুজ কৰিব ভাষা কৰিব ইউটিউব ভিডিঅ'ত ইয়াত দিয়া আছে আপুনি ইয়াত কি কৰিব লাগে আপুনি ইয়াত মানে কালাৰ কৰিব লাগে তেনেহ'লে আপুনি ইফালে চাব কালাৰ দি আছে ইয়াত কালাৰটো মাৰিব কালাৰটো কোনটো ভাল পায় আপুনি তলত ওপৰত আপুনি ভালকে এইটো আপুনি তলত দি আছে আপুনি ভালকে থাম্বনেল মেক কৰিব ইউটিউব ভিডিঅ'ত তেনেহ'লে এইটো মানে নীলা ৰংটো সকলোৱে আপুনি ভালকে ইয়াত লগাই দিব তলত চাই আছে আপুনি লগাই দিব কোনটা কালাৰ দিব বিচাৰে এইটো আপুনি যেটো ভাল লাগে আপুনি চাগে যেটো ভাল লাগে সেইটো দিব পাৰে মই এটা দিলো এতিয়া বলক এতিয়া মেক থাম্বনেল মেক ইয়াত দিব আপুনি এইটো আপুনি কোনটো দিব এইটো দিব বিচাৰে এতিয়া আপুনি তলত কি কৰিব আপুনি ওপৰত আপুনি ভালকে মানে সেই ৰংটো দিয়ক দি আছে সেইটো নে কোনটো বাদ দি আছিলো এইটো হয় এতিয়া আপুনি ইউটিউব ভিডিঅ' ইয়াত লগাই দিলে তলত টানিব মানে লাহেকৈ কৰিব নহ'লে বেয়া হ'ব পাৰে তলত ইউটিউব ভিডিঅ' ইয়াত কি দিব পাৰিব আপুনি ব্লেক ৰং দিব পাৰে মই এটা দিছোঁ এতিয়া আপুনি ৰাইট চিনটো মাৰি দিব মাৰি কিনে এতিয়া আপুনি আপোনাৰ থাম্বনেল মেক এইটো বিভিন্ন মানে বিভিন্ন কি লিখিব পাৰে সাপোজ আপুনি ধৰক আপুনি তলত দিয়া কোনটো ষ্টাইলত ভাল পায় সেইটোত হ'ব পাৰে আপুনি মই দি আছোঁ ক্লিক ৰাউণ্ড ৰেগুলাৰ এইটোত থাম্বনেল মেক কৰিব পাৰে এইটো দিলোঁ মই এতিয়া তলত আপুনি যদি বেকগ্ৰাউণ্ড দিব বিচাৰে বেকগ্ৰাউণ্ড দিব পাৰে মানে আপোনাৰ ইচ্ছা আপুনি এইটো লগাই দিলে এতিয়া আপুনি কি কৰিব তলত ষ্ট্ৰক মানে চাৰ্কেল মাৰিব সেইটোত আপুনি এনেকৈ মাৰিব পাৰিব ধৰক এইটো দেখি আছে আপুনি এতিয়া আপুনি শ্বেডো মানে ছায়া পৰিব তলত এইটো দিব পাৰে এনেকৈ দিলে হ'ব দিব পাৰে বুজিলোঁ এতিয়া এইটো দিলে বেছি কি হয় চাই পৰে এইটো মানে দেখাত অসুবিধা হয় সেইকাৰণে আপুনি 3D দিব পাৰে ইয়াত 3D আপুনি এইটো 3D এইটো দিব পাৰে এইটো টানিলে কি হ'ব আপুনি এইটো দিব পাৰে তলত আপুনি আৰু দিব পাৰে এইটো
এইটো আপুনি আৰু দিব পাৰে তলত এইটো যেনেকৈ কৰিব বিচাৰে তেনেকৈ হ'ব। আপুনি ইয়াত মাৰি কেনে আৰু বেলেগ কি কৰিব পাৰিব, আপুনি ইয়াতে মাৰিব পাৰে। তেতিয়া এতিয়া ছেভ কৰিব নেকি? ছেভ কৰিলে ওপৰত চাব, ওপৰত এইটোত মাৰিব, মাৰি কেনে ছেভ এজ প্ৰজেক্ট মানে দুটাৰ এটা মাৰিলে হ'ব। মই ছেভ এজ ইমেজ মাৰি আছোঁ, ছেভ টু গেলাৰী হ'ল। এতিয়া হ'ল। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু মোৰ চেনেল নতুন হৈ থাকিলে ছাবস্ক্ৰাইব কৰিব। আৰু মই ইউটিউবৰ লগত মিলামিলিকৈ বহুত ভিডিঅ' বনাই আছোঁ। আপুনি এইটো চাব আৰু আপোনাৰ চেনেলত ছাবস্ক্ৰাইব আৰু লাইকৰ বেছিকৈ পোৱাৰ এটা চেষ্টা কৰিব। সেইকাৰণে